ডিজাইনটো আৰু মানে আইডিয়া নাপায় না চবৰে পচন্দবিলাক বেলেগ বেলেগ হয় এইখন ফিল্ম আপোনালোকে মানে ল'ৰা ছোৱালীক দেখাব পাৰে कैसा लगा मजा তো হেল্ল' এভৰিৱান আই ৱান্ট এইটো এটা নতুন ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ আৰু আজিৰ মানে কি হয় বহুত দিনৰ পিছত মই ভিডিঅ' কৰি আছোঁ মানে বহুত দিন হাতত মোবাইলটো এনেকৈ লোৱাই নাছিলোঁ শ্বৰ্ট ভিডিঅ'বিলাকো মানে ভালকৈ আপলোড কৰিব পৰা নাই কিবা ইউটিউবত কিবা হৈছে ক'ব নোৱাৰোঁ মানে আপলোড কৰিলে ভালকৈ আপলোড নহয়ে বহুত টাইম লাগে আপলোড কৰোঁতে চ' এতিয়াও এটা ভিডিঅ' আপলোড হৈয়ে আছে হোৱাই নাই আপলোড চ' বহুত টাইম লাগিছে কি বা প্ৰব্লেম হৈছে নাজানো তো বাকী বাদ দিলোঁ আজি কি ৰেটটো আছে আপোনালোকক দেখাম ক্লাইণ্ট আহি আছে আগতে ক্লাইণ্ট আহি লওক তাৰপিছত ধুনীয়াকৈ দেখাই আছোঁ আৰু যদি মোৰ চেনেলটো এতিয়ালৈ আপোনালোকে ছাবস্ক্ৰাইব কৰা নাই চেনেলটো ছাবস্ক্ৰাইব কৰি লওক তো দেখাই আছোঁ ৰ'ব ক্লাইণ্টে চুজ কৰিছে এইটো ডিজাইন এইটো ফ্লাইং বাৰ্ড হয় এইটো চ' মই 4টা প্ৰিণ্ট কৰিছোঁ ইয়াৰ কোনটো চাই এইটো মানে ক্লাইণ্টৰ চাইজৰ হয় এইটো তথাপিতো মই অলপ ডাঙৰ চাইজ এইকেইটা প্ৰিণ্ট কৰিছোঁ কিয়নো কোনোবাটো যদি অলপমান বেছি ভাল লগা হয় এইটোত কৰি চ' সেইটো আঁকি দিম একদম এয়া মই প্ৰিণ্ট কৰি থৈছোঁ ইয়াত এতিয়া চাওঁ মই কোনটো ভাল লগা হয় তো যোনটো ভাল লগা হয় এইটো আঁকি দিম আপোনালোককো দেখাম কেনেকুৱা হয় ৰেটুটো আৰু এটা আজি আগৰ পুৰণা ৰেটু এটা দেখাম ক্লাইণ্টৰ মোৰ তাত আগতে আঁকিছিল চ' সেইটো ৰেটু দেখাম তো এতিয়া মানে এইটো ষ্টেনচিলখিনি কৰি লওঁ ষ্টেনচিল পেপাৰৰ ওপৰত ইয়াত সেইখিনি কৰি লওঁ ক্লাইণ্ট আহিব অলপ দেৰিকৈ চ' ক্লাইণ্ট আহিলে বনাব আৰম্ভ কৰিম আপোনালোককো দেখাম আৰু মানে কি মোৰ এইখিনি অলপমান চাফা কৰিব লগা হৈছে মানে মোটামুটি ডেইলি চাফা কৰি থাকিলেও মানে ক্লাইণ্ট আহিলে অহাৰ পাছত চব উল্টা পুল্টা হৈয়ে যায় একদম তো এতিয়া মানে ষ্টেনচিলটো এপ্লাই কৰি দিলোঁ ক্লাইণ্টৰ তাত আৰু ইয়াত যে ওপৰৰ টেটুটো দেখিবলৈ পাইছে এইটো ময়ে বনাইছিলোঁ আগতে তো এতিয়া শিল হোৱাৰ এইটো তো ফাইনেলি আমাৰ টেটুটো কমপ্লিট হৈ গ'ল তো টেটুটো কেনেকুৱা লাগিছে আপোনালোকে এতিয়া চাই লওক এইটো কেনেকুৱা লাগিছে ক'ব কমেণ্ট বক্সত তো মাজে মাজে সৰু চৰাইকেইটামানো এড কৰি দিছোঁ বেছি ভৰা দেখা হোৱাৰ কাৰণে তো কেনেকুৱা লাগিছে কমেণ্ট বক্সত জনাব তো আপোনালোকে টেটুটাহে কওঁ টেটুটো দেখিলে কেনেকুৱা লাগিছে কমেণ্ট বক্সত ক'ব কমেণ্ট কৰি আৰু মানে কি আজি মই ভিডিঅ'টো একচুৱেলি মানে গধূলি আৰম্ভ কৰিছিলোঁ ৰাতিপুৱাৰ পৰা মানে কিবা কিবি কৰি থাকোঁতে মানে টাইম পোৱাই নাছিলোঁ তো এইটো ডিজাইনটোতো এইটো আছিল কেনেকুৱা লাগিছে ক'ব ইয়াত কিছুমান মই বস্তু সৰু কৰি মানে এড কৰি দিছোঁ বস্তুখিনি সেইখিনি মানে বেছি ভাল লগাৰ কাৰণে অলপ ভৰা টাইপৰ দেখা হ'ব চ' মই সেইখিনি বস্তু এড কৰি দিছোঁ মানে ক্লাইণ্টে মোক এটা ডিজাইন দেখাইছিল সেই ডিজাইনটোত মানে সেই বস্তুখিনি আছিল চ' মই ভাবিছোঁ সেই বস্তুখিনি মই এইটো ডিজাইনত এড কৰি দিওঁ কি আজিৰ মানে এইখিনিতে শেষ কৰিম বুলি ভাবিছোঁ ভিডিঅ'টো কালি এইটো ভিডিঅ' কণ্টিনিউ কৰিম আৰু তাৰ আগতে ক'বচোন মানে মোৰ এই যে চুলিখিনি আছে চুলিখিনি মানে মই ভাবি আছোঁ এইবাৰ দীঘল কৰিম বুলি ভাবি আছোঁ পূৰা একদম তো দীঘল কৰিলে ভাল লগা হ'ব নে বেয়া লগা হ'ব ক'ব আপোনালোকে আৰু দাড়িটো লম্বা হৈছে মোটামুটি এইখিনি ভাবিছোঁ মণি বান্ধিম বুলি তো কেনেকুৱা লাগিছে ঘৰততো গালিয়ে খাম তো জানো মই ভালকৈ তো মণি বান্ধিম বুলি ভাবি আছোঁ কেনেকুৱা লগা হয় পূৰা একদম চাই লওঁ এইখিনিত মণি বান্ধিম আৰু চুলিখিনি লম্বা কৰিম ভাবি আছোঁ চাইডটো কাটি দিওঁ নেকি অলপ তো চাইডটো কাটিলে কিজানি অলপ ভাল লগা হ'ব তো চাওঁ কি কৰোঁ তো কালি ডিচাইড কৰিম কি কৰোঁ The next day. তো হেল্ল' ফ্ৰেণ্ড আজি হৈছে নেক্সট ডে যোৱাকালিৰ ভিডিঅ'টো মানে এইটো কণ্টিনিউ কৰি আছোঁ আৰু আজি ভিডিঅ'টো আৰম্ভ কৰোঁতে টাইম হ'ল আপোনাৰ মোটামুটি 11:10 হ'ল আৰু ইয়াত মানে কি এটা ভিডিঅ' আপলোড হ'বলৈ দি আছোঁ ফেচবুকৰ কাৰণে
সো এইটো আপলোড হৈ আছে এইটো আপোনালোকে ফেচবুকত দেখিবলৈ হ'ব এইটো ইউটিউবত আগতে আপলোড কৰিছিলোঁ এই যে মাজুলীৰ পৰা ক্লাইণ্ট অহা ভিডিঅ'টো তো সেইটো ভিডিঅ' মানে ফেচবুকত আপলোড কৰা নাছিলোঁ সো এইটো ফেচবুকতো বৰ্তমান আপলোড কৰি আছোঁ বাকী যিকোনো হওক আৰু মানে কি হয় মই মানে ষ্টুডিঅ'ৰ যিখিনি মোৰ পোষ্টাৰ বেনাৰ এইখিনি আছে সেইখিনি ভাবিছোঁ যেতিয়া মানে এইখিনি অলপ পুৰণা হ'লতো সো এইখিনি অলপ চেঞ্জ কৰিম বুলি ভাবিছোঁ আৰু মানে কি দেখাই আছোঁ আপোনালোকক এটা বস্তু এইখন চেঞ্জ কৰিম তাৰপিছত এই বাহিৰত আছে তাতে এই দুখন চেঞ্জ কৰিম মানে সেই দুখন চেঞ্জ কৰিম মানে কি সেই দুখন অলপমান মানে বক্সি টাইপ বনাই দিম মানে বক্স টাইপৰ বনাই দিম এইটো আৰু তাৰে কাৰণে মই মানুহক কৈছিলোঁ যে আহি কিনে মানে জোখা টখাবিলাক মানে ডিজাইনবিলাক বনাই ল'ব যে যিবিলাক মানে ফ্লেক্স মানে প্ৰিণ্ট কৰে চ' চিনাকি আছিল তো তেখেতসকলক ক'লোঁ তেখেতসকলে আহি মানে জোখা টখাবিলাক লৈ গ'ল তাৰপিছত মানে মোক ডিজাইনবিলাক বনাই মানে দেখাই আছে মোৰ কিন্তু মোৰ মানে ইমান এটা খাচ লগা নাই মানে ডিজাইনবিলাক ইমান পচন্দ হোৱা নাই তেখেতসকলে বনোৱাটো তাৰপিছত দেখাইছোঁ মই তাৰপিছত মই ভাবিলোঁ যে নহয় এইটো মই নিজে বনাম নিজে বনাই পেলাই মই মানে দেখাম এনেকুৱা টাইপৰ বনাই আছিলে আখৰবিলাক মানে দীঘল দীঘল এনেকুৱা টাইপ হৈ আছিল চাওকচোন এই টেটুটো দীঘল দীঘল হৈ আছে এনেকুৱা ইমান খাচ লগা নাছিল চ' মই ভাবিছিলোঁ যে মানে কি সিহঁতক মানে ডিজাইনটো আৰু মানে আইডিয়া নাপায় না চবৰে পচন্দবিলাক বেলেগ বেলেগ হয় সিহঁতৰ মতে বনাইছে সিহঁতৰ একো ভুল নাই সিহঁতৰ মতে বনাইছে মোৰ এইটো পচন্দ হোৱা নাই চ' সিহঁতক কৈছোঁ কিন্তু সিহঁতে বুজি পোৱা নাই বোধহয় নতুন নেকি নে কি নাজানো তো মই ডিজাইন বনাইছোঁ আপোনালোকক দেখাওঁ মই এইটো মানে প্ৰিণ্ট কৰিছোঁ অলপমান চৰ্দি লাগি আছে হা চ' মানে নাকৰ চাউণ্ড আহি আছে মোৰ একদম তো এইটো চাওক এইটো মই বনাই দিছোঁ ডিজাইনটো মানে কি ইয়াত মই বনোৱাৰ এইটোবিলাকে দিছোঁ বেলেগ এইটো মানে দিব মোৰ ইচ্ছা নাই বেকগ্ৰাউণ্ডটো ব্লেকে ৰাখিছোঁ এইটো এটা আৰু এনেকুৱা টাইপ হ'ব চাৰিখন এনেকুৱা টাইপ চাৰিখন হ'ব এইটো খালি পিকচাৰটো বেলেগ বেলেগ থাকিব গোটেইখনতে এনেকুৱা চাৰিখন আৰু এইখন কেনেকুৱা লাগিছে আপোনালোকে কমেণ্ট বক্সত ক'বচোন আপোনালোকে মানে কমেণ্ট চমেণ্ট কৰি ক'লে অলপমান ভাল লাগে মানে কিয়নো মোৰ কমেণ্ট বহুত কম আহে চ' আপোনালোকে কমেণ্ট চমেণ্ট কৰি ক'ব কেনেকুৱা টাইপৰ মই ডিজাইনটো এডিট কৰিছোঁ কিবা হৈছে নাজানো আৰু মই ভালকৈ এডিট ইমানো নাজানো কিন্তু অলপ চলপতো জানো কাৰণ মই মোৰ ষ্টুডিঅ'ৰ ডেক'ৰেশ্যন হওক বা বাহিৰৰ ফ্লেক্সৰ চব ডিজাইন মই নিজে কৰা ডিজাইন প্ৰথমৰ পৰা একদম চব মই নিজে কৰিছোঁ চ' অলপমান অভিজ্ঞতা আছে এইবিলাকৰ ওপৰত তো বনালোঁ এইটো ডিজাইনখিনি এতিয়া প্ৰিণ্ট কৰি কেনেকুৱা মানে লগা হ'ব লগোৱাৰ পিছত সেইটো আপোনালোকক দেখাম ভালকৈ দেখাম একদম এইটো ভিডিঅ'ত নহ'ব চাগে সিহঁতে মানে পৰহি মানেহে লগাব তেতিয়ালৈকে এইটো ভিডিঅ' আপলোড হৈ যাব চ' মই সপ্তাহত দুটাকৈ ভিডিঅ' দিম বুলি ভাবিছিলোঁ কিন্তু মানে ভিডিঅ' কৰিব কিবা টাইমে নহয় ক্লাইণ্ট আহিলেও মানে কিছুমান ক্লাইণ্ট এনেকুৱা থাকে চাওক আমাৰ ইয়াত বিশেষকৈ মানে কি ফেচটো দেখাব নোখোজে আৰু চ' মানে ক্লাইণ্ট আহিলে ভিডিঅ' কৰিব মোৰ ভালো নালাগে মই নকৰোঁ এনেকৈ ভিডিঅ' কিছুমান চিনাকি ক্লাইণ্ট আহে বা কিছুমান ফ্ৰী মাইণ্ডৰ ক্লাইণ্ট আহে চ' সেইবিলাক আহিলে মানে ভিডিঅ' কৰিব সিহঁতেও কয় আৰু ময়ো ভিডিঅ' কৰিব মানে বেয়া নাপাওঁ এতিয়া তো এইখিনিয়ে তো আজিৰ দিনটোত কি কি কৰোঁ আপোনালোকক দেখাম বাৰু আজি মোৰ এইখিনি এডিটৰ অলপমান কাম আছে আৰু এইখিনি কৰি লওঁ আৰু এতিয়া মানে এখন মই চিনেমা চাই আছোঁ এইখন ফিল্ম আপোনালোকেও মানে ল'ৰা ছোৱালীক দেখাব পাৰে দ্য উল্ফ এণ্ড দ্য লায়ন এইটোৰ নাম ফিল্মখনৰ একদম ধুনীয়া একদম মানে সিংহ আৰু উল্ফ এটাৰ মানে কাহিনী চিনেমাখন বিৰাট বঢ়িয়া লাগে সেইখন চাব পাৰে আপোনালোকে মাজে মাজে মানে ক্লাইণ্ট নহ'লে চিনেমা চাই থাকিব লাগে মনটো ভাল লাগি থাকে আৰু মই মানে এনেকুৱা টাইপৰ ফিল্মবিলাক চাই মানে ভাল লাগে মোৰ আৰু চাউথৰ ফিল্মবিলাক চাই অলপ ভাল লাগে এনেকুৱা আৰু অসমীয়া ফিল্মটো মানে পোৱাই নাযায় অনলাইন ডাউনলোড কৰি চাব নোৱাৰি এইবিলাক ফিল্মে চাই থাকোঁ আৰু এতিয়া মানে আমি ৰাসৰ এই যাত্ৰা চাবলৈ আহিছোঁ ৰাস আৰম্ভ তো আজি প্ৰথম দিন এতিয়া চাবলৈ আহিছোঁ আমি ইয়াত এই পানী তুলি আছে ৰাসৰ মানুহ চাওক একদম
ফ্ৰেছ ফুলৰ একদম। তো আমি এতিয়া অলপমান ইয়াত ঘুগুনি খাবলৈ লৈছোঁ, খাই লওঁ ৰ'ব অলপমান। আৰু এইফালে খাই আছে ফ্ৰুইট চাট। কেনে কেঁচা লগা? মজা একদম ধুনীয়া।